হেল্ল' ইছুজন, আজি মই তোমালোকক জনাওঁ যে আমাৰ এটা এডুকেশ্যনৰ এটা চেনেল এটা আছিলে। সেই চেনেলটো কিছুদিন আগতে ৰিম'ভ হৈ গৈছিল। সেই চেনেলটোত 1.2K ওপৰত ছাবস্ক্ৰাইবাৰ আছিল। সেইটোত আমি বহুত ধৰণৰ ভিডিঅ' দিছিলোঁ, তোমালোকক হেল্প কৰিছিলোঁ। SSLC, HS বহুত ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ কমন বহুত ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' তোমালোকক দি আছিলোঁ। কিন্তু সেই চেনেলটো কিছুমানে ৰিপৰ্ট মাৰি দিলে, সেইকাৰণে ডিলিট হৈ গ'ল। সেইকাৰণে তোমালোকক আমি এটা সহায় বিচাৰিছোঁ তোমালোকৰ পৰা। আমি আৰু এটা চেনেল খুলিছোঁ এডুকেশ্যন এটেক নামৰ, সেইটো কলেব কৰিছোঁ। এইটো চেনেলৰ তলতে তোমালোকে তাত টিপি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। সেইটোত বহুত চেনেল আছিল, ধুনীয়া চেনেল আছিলে, সেইটো ডিলিট হৈ গ'ল। সেইকাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা, যাতে আমি সেই চেনেলটো আকৌ খুলিব পাৰোঁ তোমালোকৰ ছাবস্ক্ৰাইবাৰবোৰে। যোন ছাবস্ক্ৰাইবাৰে সেই চেনেলটোৰ এই ভিডিঅ'টো চাই আছা, সেই চেনেলটো কলেব কৰিছোঁ আমি এতিয়া। সেই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। সেই চেনেলটো বহুত ডাঙৰ চেনেল আছিলে, এইটো ডিলিট হৈ গ'ল। তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। গতিকে কলেবৰতে ওচৰত ক্লিক কৰি পেলাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকে লাভ হ'ব। আমি চেনেল দি থোৱাৰ পিছতো যিহেতু চেনেল আকৌ খুলি পেলাই তোমালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।